Hello guys, welcome back to my new video. তো guys আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক মোৰ চেনেলত স্বাগতম জনালোঁ। তো বহুত দিনৰ পৰা মানে ভিডিঅ'বিলাক দিয়া নাই মানে একদম মানে মনবিলাকো বেয়া মানে ভিডিঅ' বনাবই নমন যায় মানে জুবিন দা যেতিয়াৰ পৰা আমাৰ ওচৰত নাই তেতিয়াৰ পৰাই মানে ভিডিঅ' মানে ভালকৈ দিয়াই নাই ইউটিউবত। আৰু এতিয়াতো আৰু ST আন্দোলন বহুত কিবা কিবি চলি আছে অসমত। তো মই এতিয়া আছোঁ ঘৰতে। তো আজি এটা সৰু ব্লগ ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিলোঁ। তো আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা লাষ্টলৈকে। আৰু গাইজ মই এতিয়া আছোঁ ঘৰতে। আৰু ইফালে চাওক আমাৰ মানে ফুল গছবিলাক মানে ইয়াতে আছে। ফুল গছবিলাক চাওক, কেন্দি ফুলবিলাক মানে বহুত ধুনীয়াকৈ মানে ফুটিছে। চাওক গাইজ আপোনালোকে গাইজ বেক কেমেৰা দি চাওক, বেক কেমেৰা দি ভিডিঅ' বনাইছোঁ। চাওক কেন্দি ফুলবিলাক। আৰু গাইজ এইটো হ'ল মানে 2 বছৰীয়া মানে পুৰণা চাইকেল। এইটো চাওক আপোনালোকে। আৰু এটা আছে চাইকেল, এইটো মানে একদম লেতেৰা হৈ আছে অলপমান, খালি চাইকেলৰ মানে চকাটো মানে পামচাৰ হৈছে। সেইটো মানে আজি ঠিক কৰিব যাম দোকানত। এইটো চাওক, এইটো পুৰণা চাইকেল একদম মানে ধূলিৰে মানে লেতেৰা হৈ আছে। এইটো চাফা কৰি মানে ঠিক কৰি লৈ আহিম। গাইজ মই এতিয়া মানে চাইকেলটো লৈ দোকানত যাম ঠিক কৰিবৰ কাৰণে। তো মই আগতে মানে চাইকেলটো ঠিক কৰি লৈ আহোঁ, তাৰপিছত মানে ভিডিঅ'টো মানে কণ্টিনিউ কৰিম। আৰু মানে গাইজ মই এই চাইকেলটো বনাই আনিছোঁ। ইফালে মানে টায়াৰটো মানে লিক আছিল, সেইটো ঠিক কৰিছোঁ। আৰু এইটো মানে বেয়া নাছিল, এনেই মানে বহুত দিন মানে নচলাৰ কাৰণে মানে খালি কিবা হৈছে, খালি লিকটোহে হৈছে আৰু একো হোৱা নাই এই চাইকেলটো। আৰু এইটো মোৰ পুৰণা চাইকেল চাওক। আৰু গাইজ মই এতিয়া মানে ঘৰতে আছোঁ। আৰু আমাৰ মানে এইবিলাক বুজা হৈছে চাওঁ ইফালে পিছফালে। আৰু আমাৰ এই মানে গাইজ নালুটোক মানে চিৰামুড়ি খাবলৈ দিলোঁ, ইয়াতে চাওক আপোনালোকে। আৰু গাইজ এতিয়া মানে মায়ে ধান শুকোৱাৰ কাৰণে ইয়াতে মানে শুকাবলৈ দিছে ধান। ইয়াতে চাওক চোতালত চাওক। আৰু মই মানে এনেই গাইজ ইয়াতে মানে বহি ধানবিলাক চাই আছোঁ। গাইজ অলপমান মানে ধানবিলাক চোৱাৰ পিছত এতিয়া মই আহি গ'লোঁ ভিতৰত। আৰু ভিতৰত আহি গাইজ মানে মই এতিয়া খাই আছোঁ ভাত। আপোনালোকে চাওক, ইফালে চাওক গাইজ ভাত, পাপৰ ভাজা, মূলা আৰু এতিয়া দাইল আছে। এনেকুৱাই গাইজ নৰ্মেল ভাত, নৰ্মেল জীৱন, নৰ্মেল ভাত। চাত খোৱাৰ পিছত গাইজ মই মানে বাল্টিঙত পানী লৈ এতিয়া গৰুবিলাকক মানে পানী খুৱাবলৈ গৈ আছোঁ পথাৰত গৈ গাইজ গৰুবিলাকক পানী খুৱাম আৰু লগাই দিম। তো আপোনালোকে চাই থাকক। বাল্টিংটো হাতত লৈ জংঘলৰ মাজেৰে গৈ আছোঁ পথাৰত, মানে গৰুবিলাকক পানী খুৱাবলৈ পথাৰত গৈ আছোঁ। ইফালেদি মানে শ্বৰ্টকাট হয়। গাইজ বাল্টিং লৈ আহি গ'লোঁ পথাৰত গৰুবিলাকক পানী খুৱাবলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আহি গ'লোঁ গাইজ পথাৰত, মানে অলপমান ৰ'দ আছে। গাইজ গৰুটোক দি দিলোঁ পানী খাবলৈ। চাওক আপোনালোকে, পানী পিয়াহ লাগিছে সেইকাৰণে খাই আছে গৰুটো, চাওক। গাইজ আমাৰ হ'ল 6টা গৰু, মানে 6টা গৰুকে পানী খোৱাৰ পিছত মই এতিয়া যাম ঘৰত বাল্টিংটো লৈ। তাতে মানে কিবা বাল্টিংটো দিছোঁ এই গাই গৰুটোক খাবলৈ পানী। আৰু এই গাই গৰুটো মানে পানী খাই শেষ কৰিলে আকৌ ইয়াকো মানে বান্ধি থৈ মানে এই জেগাৰ পৰা বেলেগ জেগাত লগাই দি বাল্টিংটো লৈ যাম ঘৰত। এতিয়া গাইজ গৰুটো লগাই মানে গৈ আছোঁ ঘৰত। আৰু আজিৰ ভিডিঅ'টো কৰিলোঁ ইমানতে সমাপ্ত। তো গাইজ ভিডিঅ'টো যদি চাই ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো তেনেহ'লে গাইজ আজিৰ কাৰণে বাই বাই।